চালা বতৰটো আজি ইমান গৰম পেলাইছে, কিবা ঠাণ্ডা খাবলৈ পোৱা হেঁতেন। তই ঠিকেই কৈছ দেই, ব'ল ঠাণ্ডা এটাকে খাই আহোঁগৈ ব'ল দোকানত। পিছে আমি দুটাহে যাম নি? আৰু এটা লগ ধৰোঁগৈ ব'ল। ৰক্তিমকে লগ ধৰোগৈ ব'ল, তাক ফোন এটা কৰি চাচোন। কৰিছোঁ ৰ। হেল্ল' ৰক্তিম, ঘৰত আছে দে? কি গৰমখনত কৰিছ ঘৰত? অলপ ওলাই আহিব পাৰিবি নি? কেনেকৈ ওলাই যাতে কিবা ঠাণ্ডা খাবলৈ পোৱা হেঁতেন। আমিতো সেইকাৰণে ফোন কৰিছোঁ, কিবা ঠাণ্ডা এটা খাবলৈ যাওঁ, ওলাই আহোঁগৈ। ঠাণ্ডা খাওঁ তই ওলাই গৈ আছো ৰ। আহিম বুলি কৈছে। যাওঁ ব'ল। ৰক্তিম, তই কিমান আনিছ পইচা? মই 50 টকা আনিছোঁ। দোকানদাৰ আছে নাই? আছো ভাইটি, আহা। দোকানীদাৰ, আমাক কোকা-কোলা এটা লাগে। কোকা-কোলা লাগে নি? ৰ'বা দিছোঁ। দিয়ক। তেন্তে ৰাজ, আমাৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰিব। আমাৰ ভিডিঅ'টো ভাল পালে যোনসকল নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ আৰু এটা চেনেল আছে, নিৰুপল শইকীয়া অসম। সেই চেনেলটো ডেছক্ৰিপশ্যনত লিংক দিয়া, সেই বহিলৈকে চাই পিনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।